বন্ধুসকল মই আজি এই ভিডিঅ'টোত ওজন বৃদ্ধি আৰু শকত হোৱাৰ 4টা উপায় কম। 1 নম্বৰ উপায়, দৈনিক ৰাতিপুৱা এগিলাচ গৰুৰ গাখীৰৰ লগত এটাকৈ কল খালে ওজন বৃদ্ধি তথা শকত হয়। কলত যথেষ্ট পটাছিয়াম আৰু কাৰ্বহাইড্ৰেট থাকে। 2 নম্বৰ উপায়, নিয়মিতভাৱে ৰাতিপুৱা ব্যায়াম কৰক। ব্যায়াম কৰিলে খাদ্যৰ প্ৰতি ৰুচি বৃদ্ধি হয়। 3 নম্বৰ উপায়, দুপৰীয়া খাদ্য গ্ৰহণৰ পিছত নিয়মিতভাৱে 45 মিনিটৰ পৰা 1 ঘণ্টা শুলে ওজন বৃদ্ধি হয়। 4 নম্বৰ উপায়, খেলা-ধূলা কৰক। খেলা-ধূলাৰ পৰা পোৱা আনন্দই টোপনি ভাল কৰে। বন্ধুসকল, মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।